ও গৌতম বৰ বঢ়িয়া দিন কৰছি কি বেয়া দিন নকপা দা আজিকালি বোলে কিবা 14 বছৰ চলি মেখানোৰ এই আপা আপি গেলখানোৰ বোলে কিবা এক্স আছে কথাটো এইটো বৰ ডাঙৰ কথা হৈছে বিৰাট ডাঙৰ কথা তুমি কি ক এই মই কি কম এতিয়া আমাৰ 14 বছৰ বয়স থাকোতে জানাই নাছিলো শুনা এটা কথা মনত পৰি গেল ভাই আমাৰ বয়স যেতিয়া 14 বছৰ আছিল তেতিয়া হাইস্কুলত থাকোঁতে ক্লাছ 8ত আছিলো দেই আকবাৰ হৰেণ ছাৰে 100 মান উলিয়াবা দিছিল বুঝছ 100 মান উলিয়াবা নইলো আমি নৰাতে পিঠি একদম গৰুৰ বাজা হাৰণ কৰিছি ডবৰি কুবাইছি ছাৰৰ কোট খাই ভাই বেলতি দাউৰি আছো একদম বাপৰে কি কুবাইছি পিঠি ডাঙা কৰি দিছিল এইবিলাক দিন বেলেগ আছিল আমি 14 বছৰ বয়স যেতিয়া আমাৰ আছিল তেতিয়া আমি 100 মানে উলিয়াবা পাৰা নাছিলো আৰু আমাৰ সেই দিনত আমাৰ এক্স থাকিব এতিয়া বৰ আজি দিনত কি এক্স আছে বোলে গাড়ী দেখছি না গোটেই এক্স আছে বোলে আজিকালি চলি গেল গোটেই 14 বছৰ হবাই নাপে তাৰ গোটেই এক্স আহে কি দিন বোলে একশক গোটেই মনত কৰি গোটেই ধাহিয়া ঢাকুৰি কান্দাও দেখছো বহুত চলি তুমি দেখছো না ভাই নকবি ভাই আগত যে আহো আগত যে কিমান দেখছো না এই দমলা চলি কি প্ৰেম লীলা তাতে আৰু শিখৰ মাখান খাই বাপৰে আপুনি খালো খাই আপোনালোকে সঁচাই এইটোত অলপ গুৰুত্ব দিব হয় না শিখৰ খাই গোটেই পাঁচখন গোটেই পিকাই ফুৰে আপোনালোকে গুৰুত্ব দিব হয় না তুমি কি ক যদি সেই 14 বছৰ মানে 14 বছৰ ল'ৰা ছোৱালী যদি শিখৰ বা কিবা গুটখা খোৱা দেখে তাক মানে ধৰি নি পেলাই ভাল শাসন কৰিব আপোনালোকে মাক দেউতাকৰ ওচৰত ধৰি নিব ভুল মাক দেউতাকৰ ভুল আছে বহুত পঠাই দিছি পঠাই দি আহি পেলাই শিখৰ লৈছে শিখৰ খাই গোটেই পাঁচখনত পিকাই ফুৰি আছে আমি দেখা পাই দেখো না ঘূৰি থাকে মই এদিন কলো তো ৰিচেণ্টলি মই ধমকিও দিলো ন ল'ৰাকেইটাক চাওকচোন এনেকে যদি আমি ধপাত মুক্ত কৰিব নোৱাৰো আমাৰ যদি ইমান কম বয়সৰ ল'ৰাবিলাকে ছোৱালীবিলাকে যদি এইবিলাক খায় তেতিয়াহ'লে আমাৰ কি হ'ব হয়নে ভৱিষ্যত প্ৰজন্ম আৰু কি শিকিব ইয়াৰ পৰা আকৌ এটা জেনেৰেশ্যন আহিব সেই জেনেৰেশ্যনটো কি শিকিব হয়নে গতিকে গাইছ আপোনালোকক ধেমালি চলেৰে দুই এটা কথা জনালো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো নিশ্চয় ভাল পাইছে নে বেয়া পাইছে আমাক জনাব প্লিজ কমেণ্ট কৰি জনালে আমিও উৎসাহিত হওঁ আৰু নতুন সৰু কণ্টেণ্টৰ ভিডিঅ'বিলাক আপোনালোকক দিবলৈ আমি দুগুণে উৎসাহ পাওঁ হয়নে গৌতম গতিকে আপোনালোকে ভালে থাকক কুশলে থাকক বাই বাই ধন্যবাদ